চাওক গাইজ কি মজা স্টাইল কাটিছে কেবেজ আমার পঙ্কজ দা। চাওক গাইজ এইবার কাটিছে ক্যারট, গাজর কাটা স্টাইল। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰামা বড়ো। মই ৰামা বড়োৱে আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ' লৈ। আজি মই আপোনালোকক দেখাব গৈ আছোঁ, চাগে থাম্বনেইল দেখাব আপোনালোকে গম পাইছে মই কিহৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ। আজি মই আপোনালোকক দেখাম ভেজিটেবল কেৰট আৰু কেবেজ কাটিং কৰা ষ্টাইল আপোনালোকক দেখাম। এই দুটা বস্তু আইটেমৰ কাটিং কেনে ষ্টাইলত কাটা হয় আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, আল্টিমেট লাগিব চাই পেলাই। বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, লেটছ গ'। কেবেজ কাটিং ষ্টাইল দেখাইছোঁ আপোনালোকক মই। ব্লগ চাওক গাইজ কি মজা স্টাইল কাটিছে কেবেজ আমার পঙ্কজ দা। এইবোৰ চাওমিনত যায়, ইয়াৰ পিছত কাটিব কেৰট, গাজৰ কাটিব ইয়াৰ পিছত। চাওক গাইজ এইবাৰ কাটিছে কেৰট, গাজৰ কাটা ষ্টাইল। ইমানে ফাষ্ট কাটে মানে আমিতো কাটিলে আঙুলি কাটা যাব। চাওক কি মজা ষ্টাইলত কাটিছে পঙ্কজ। এইটো কিহৰ কাটিং বুলি কয়, কিহৰ বুলি কয়, কিহত লাগে এইবোৰ? চাওমিনৰ। কি কাট বুলি কয়? জুলিয়ান। গৌৰীপুৰ গৌৰীপুৰ। আৰু এইটো কিহৰ কাৰণে পঙ্কজ? গ্ৰেভিৰ কাৰণে নেকি? চিলি চিকেন ড্ৰাই। বৰ্তমান পঙ্কজে কাটি আছে গাৰ্লিক, নহৰু কাটি আছে, চিকেন বাটাৰ গাৰ্লিক ম'মৰ কাৰণে স্মল পিচ কৰি আছে, সৰু সৰু টুকুৰা পিচ কৰি আছে। এই মাত্ৰতে চালে আপোনালোকে গাৰ্লিক স্মল পিচ কটা, তেনেকৈ চেম কাটিব লাগে, অনিয়নো কাটিব লাগে। বাটাৰ গাৰ্লিক চিকেন ম'মত দিবৰ কাৰণে সৰু সৰু স্মল পিচ লাগে অনিয়ন, আৰু ইপিনে গাৰ্লিক স্মল পিচ লাগে, তেতিয়াহে হ'ব চিকেন বাটাৰ গাৰ্লিক ম'ম'। চাওক গাইজ কি সুন্দৰ কাটিং। চাওমিনৰ কাৰণে কাটি আছে চিকেন, চিকেন সৰু সৰু পিচ কৰি আছে। কি বনাবি দুৰ্গা এইটো? চিকেন চাওমিন। চিকেন আৰু এগ দিলে, বৰ্তমান কেপচিকাম আৰু পিঁয়াজ দিলে, এই কেবেজ আৰু গাজৰ দিলে। কি আল্টিমেট স্টাইল চাওক গাইজ, কি আল্টিমেট স্টাইল। কেৰট কাটি আছে মজা। ইয়াৰ পিছত দিলে নুডলছ, ইয়াৰ পিছত দিলে চাও। চাওক গাইজ সল্ট দিলে, অকণমান চুগাৰ দিলে, অকণমান হোৱাইট পেপাৰ দিলে, অকণমান আজিনা মটৰ দিলে, মিলাই আছে আমাৰ কুকে। এতিয়া বৰ্তমান দিব অকণমান স্লাইড অলমষ্ট বাটাৰ, আৰু ইপিনে অকণমান স্লাইড চয়া চচ। এবাৰ লাৰি দিব ইমান ধুনীয়া কৰি। ইয়াতে নাম্বাৰ 1 চিকেন, নাম্বাৰ 2 এগ, নাম্বাৰ 3 হ'ল ইপিনে ভেজিটেবলৰ আছে কেপচিকাম, কেবেজ, কেৰট আৰু অনিয়ন। বাকীটো গমেই পালে আপোনালোকে, চল্ট দিলে, আজিনা মটৰ দিলে, হোৱাইট পেপাৰ দিলে, এইবোৰ মিক্স হৈ চিকেন হাক্কা নুডলছ হৈ যায় চাওমিন। চয়া চচটো আমাৰ ইয়াতে ইমান ইউজ নহয়, স্লাইড অলমষ্ট দিয়ে, বাছ হোৱাইট হোৱাইটে হৈ থাকে আৰু আমাৰ ইয়াতে হোৱাইট কালাৰ, বাছ ইমানে। চাওক কি সুন্দৰকৈ কি ধুনীয়া কৰি বনাই আছে, সুন্দৰ চিকেন চাওমিন। চেল কিন্তু খুব যায় দেই, আল্টিমেট চেল যায় গাইজ। চাওমিন এক প্লেট বনাওঁতে কিমান সময় লাগে?
ভাত মেক্সিমাম 4-5 মিনিট হৈ যায়। ইয়াতে টাৱাখানত যে আপোনালোকে দেখি আছে সৰু সৰু স্মল পিচ বনলেছবোৰ, এইবোৰ মানে ৰাতিপুৱাই মানে চিটিং কৰি লোৱা হয়, বনলেছ ফ্ৰাই কৰি লোৱা হয় ধুনীয়া কৰি, ৰিফাইনত ফ্ৰাই কৰি লোৱা হয়, ফ্ৰাই কৰি পেলাই ধুনীয়া কৰি এইবোৰ ৰেডি কৰি ৰাখিব লাগিব, তেতিয়াই এডভান্স হ'ব কামবোৰ। যেতিয়া অৰ্ডাৰ আহিব না, অৰ্ডাৰ অহাৰ পিছত স্মল পিচ সৰু সৰু পিচ কৰি পেলাই এগ আৰু চিকেন দুটাকো মিক্স কৰি এবাৰ ড্ৰাই কৰি লোৱা হয় ভালদৰে ধুনীয়া কৰি স্মল পিচ কৰি পেলাই। আপোনালোকেতো অলৰেডি গম পালে চিকেন হাক্কা নুডলছ এটা বনাওঁতে কিমান কি বস্তু এড কৰি দিব লাগে, আৰু বিভিন্ন ধৰণৰ ভেৰাইটিজৰ হাক্কা নুডলছ আছে, এইটোতো নৰ্মেল হয়। ফাইনেলি হৈ গ'ল চিকেন হাক্কা নুডলছ। এতিয়া বৰ্তমান ডিভাইড কৰি আছে, 2 প্লেট অৰ্ডাৰ আহিছিল, টেবুলত ডিভাইড কৰি আছে, সমানকৈ ভাগ কৰি দিছে। চিকেন ম'ম' চাওক, বাটাৰ গাৰ্লিক চিকেন ম'ম' ফাইনেলি আহি গ'ল। অকণমান চিম্পি চিকেন হাক্কা খাই দেও আৰু মজা আল্টিমেট মজা টেষ্ট হৈছে। চিকেন হাক্কা নুডলছ, চিকেন হাক্কা নুডলছ। মেছেজ পাইছে গাইজ চাগে, হৰ ঘৰ ঘৰ তিৰংগা, গাড়ী পৰ্যন্ত ঘৰে পৰ্যন্ত কাৰোবাৰ নংলা পৰ্যন্ত তিৰংগাই তিৰংগা তিৰংগাই তিৰংগা। এইখনক চাই কিমান শান্তি পাওঁ আমি, কিমান ভাল লাগে আপোনালোক। আজি 15 আগষ্ট, 200 বছৰ ধৰি ভাৰতে ব্ৰিটিছৰ লগত যুঁজি ফাইনেলি 1947 চন 2 দিনৰ পিছত 15 আগষ্ট তাৰিখে ভাৰতে আজাদী পাইছিল। ফাইনেলি আজাদী পাইছিল, আমি পাইছোঁ আজাদী, ফাইনেলি আমি আজাদী পাইছোঁ। আৰু আহি 2022 চন 15 আগষ্ট তাৰিখে 75 ইয়াৰ্ছ হ'ল বৰ্তমানলৈকে, আজিৰ তাৰিখলৈকে, আজিৰ দিনলৈকে ভাৰত আজাদী পোৱা 75 বছৰ ভৰি দিলে। মোৰ ফালৰ পৰা হেপ্পী ইণ্ডিপেণ্ডেন্স ডে সকলোকে। ভাৰত মাতা কি জয় হো, ভাৰত মাতা কি জয় হো, ভাৰত মাতা কি জয় হো। আজিৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰোঁ, আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, আৰু আপোনালোকেও দীঘলীয়া পালে চাই পেলাই আমনি পাব। ইমানতে সমাপ্ত কৰিছোঁ আজিৰ ভিডিঅ'টো, আৰু বাকীখিনি কি ক'ম, আৰু বাকীখিনি আপোনালোকৰ কাম, গমেই পায় আপোনালোকে। ইমানতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ মই। জয় ভাৰত মাতা কি জয়, জয় ভাৰত মাতা কি জয়।